নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু গ্ৰ'য়িং আছাম। আজিৰ ভিডিঅ'টোত আমি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষা কেতিয়াৰ পৰা হ'ব তাৰ ওপৰত আলোচনা কৰিম। এইখিনিতে আপোনাক জনাই দিছোঁ যে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ আমি সকলোৱে ইমান দিনৰ পৰা জানিব বিচাৰি আছিলোঁ যে এডিআৰই পৰীক্ষা কেতিয়া হ'ব আৰু ফাইনেলি এডিআৰই কোন তাৰিখৰ পৰা হ'ব তাৰ ওপৰত আমি ডিছকাশ্যন কৰিম। গতিকে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ একদম স্কিপ নকৰাকৈ চাব, মনোযোগ দি চাব, যাতে আপোনাৰ ডাউটবোৰ ক্লিয়াৰ হৈ যায় আৰু আপুনি বস্তুবোৰ ভালকৈ বুজি পায়। ঠিক আছে? চ' এতিয়া প্ৰথমে চাই লওঁ যে মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে এডিআৰই সন্দৰ্ভত কি কৈছে। মই আপোনাক ভিডিঅ'টো প্লে' কৰি দিছোঁ। দুই এজন ল'ৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব। আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম। ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। ১ লাখৰ লগত হৈ গ'ল আৰু ৩৫,০০০। মই ইলেকশ্যনত কৈছিলোঁ ১ লাখ, কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছোঁ যাতে আমি আগুৱাই গৈ থাকিব পাৰোঁ। ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এডিআৰই পৰীক্ষা জুন বা জুলাই মাহত অনুষ্ঠিত হ'ব। কিন্তু জুন মাহটো ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু যিহেতু এডমিট কাৰ্ড এতিয়ালৈ অহা নাই, গতিকে জুন মাহত পৰীক্ষা নহয়। ঠিক আছে? জুন মাহত পৰীক্ষা নহয়। যদি জুন মাহৰ শেষৰ পিনে অৰ্থাৎ লাষ্ট উইকত যদি এডমিট কাৰ্ড আহি যায়, তেন্তে জুলাই মাহত এডিআৰই পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু আটাইতকৈ বেছি সম্ভাৱনা আছে যে এডিআৰই আগষ্টৰ মাজভাগত হ'ব। আগষ্ট মাহৰ 15 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত এডিআৰই পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে। গতিকে আপোনাৰ হাতত সময় আছে প্ৰায় 2 মাহমান। এই সময়খিনিক ভালদৰে ব্যৱহাৰ কৰক আৰু ৰিভিজন কৰি থাকক। আৰু কুৱেশ্যন এনচাৰৰ প্ৰেক্টিছৰ বাবে আপুনি যোৱাবাৰৰ এডিআৰই পেপাৰ, ডিএমইৰ পেপাৰ বা এপিএছচিৰ প্ৰশ্ন কাকত চাব পাৰে। ঠিক আছে? চ' আজিৰ আপডেটটো এয়ে আছিলে যে এডিআৰই আগষ্ট মাহৰ মাজভাগত হ'ব। প্ৰায় 15 আগষ্টৰ পৰা 25 আগষ্টৰ ভিতৰত এডিআৰই পৰীক্ষাটো অনুষ্ঠিত হ'ব। ঠিক আছে? গতিকে সময় নষ্ট নকৰাকৈ আপুনি পঢ়ি থাকক, কণ্টিনিউৱাছলি ৰিভিজন কৰি থাকক, মক টেষ্টবোৰ দি থাকক, প্ৰেক্টিছ কৰি থাকক। আৰু এডমিট কাৰ্ড বা এডিআৰইৰ ওপৰত যদি নতুন কিবা আপডেট আহে, মই এই চেনেলটোত আপোনাক আপডেট কৰি দিম। আৰু এডিআৰই প্ৰিপাৰেশ্যনৰ কাৰণেও যদি আপুনি কিবা শিকিব বিচাৰিছে, এই চেনেলটোত আপুনি বহুত কিবা লাৰ্ণিং ভিডিঅ' পাই যাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ বাছ ইমানেই। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে? চ' থেংক ইউ ফৰ ৱাটছিং।